জয়া অসম কাঠিলাংচুত আহি কেনেকুৱা লাগিছে গ্ৰেট Feels so right, then I'm wrong, hoping I'll be fine. But I get up, I always do. I never feel, I always do. Never thought I wouldn't jump, oh what a fool. মানে যেন হ'ল অসম আৰু অসম মানে যেন হ'ল পিকনিক তো এতিয়া পিকনিকৰ বতৰ বিশেষকৈ এইটো ছিজনত শীতৰ বতৰ এই বতৰত পিকনিকৰ এটা উৎসাহ আহি পৰিছে অসমৰ চুকে কোণে কেৱল পিকনিক 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 চনকাই হওক বা বেলেগ জেগাই হওক পবিতৰা হওক বা কাজিৰঙাই হওক তো আমিও ব্যতিক্ৰম হৈ নাথাকোঁ আজি এটা নতুন পৰিৱেশত যাওঁ ধুনীয়া এটা পৰিৱেশত যাওঁ কাৰ্বি আংলঙত পিকনিক খাবলৈ তো আহক আপোনালোকে মোৰ লগতে পিকনিক খাবলৈ বলক তো ধুনীয়া লাগিব আপোনালোকৰ সমগ্ৰ পৰিৱেশ দেখুৱাম তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসম আছাম চ' কিপ ৱাচিং দ্য ভিডিঅ' টিল এণ্ড পিছত আছে এখন বাচন্তি এই বাচন্তিখনতে আমি আজি পিকনিকলৈ গৈ আছোঁ মোৰ লগত আছে এই মিজোৰামৰ থুৱামা ইয়াৰ নাম হৈছে থুৱামা কেইচা লাগ ৰহা হে अच्छा है कहाँ जाएगा? We are going to Karbi Anglong, right? So we are going to enjoy a lot. So how are you feeling now? I'm feeling excited. So eat damem. Dame. I'm Great, tired. great. Senapati আছে আমাৰ বাসন্তীৰ চালক তো আহক আমি যাত্ৰা আৰম্ভ কৰোঁ সব ফ্যামিলি মেম্বাৰ্স আৰু ফ্ৰেন্ডস বহি আছে সব ৰেডি নে Ready? সব ৰেডি নে সবে ক'ব লাগে জয় আই অসম सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर আহি পালোঁ কাঠিলাংচু ৱাটাৰফল তো এইটো হৈছে পিকনিক স্পট আমি আগলৈ যাম তো চাওক বহুত পিকনিকলৈ বহুত মানুহ আহিছে বহুত টুৰিষ্ট আহিছে বেকগ্ৰাউণ্ডত দেখি আছে গ্ৰেট চাহ breakfast feel the beauty of nature and Karbi Anglong is the name of the beauty feel the divine of nature it is the beautiful place you have visited there are so many waterfalls you can see here in Karbi Anglong and Karbi Anglong is the place who is having so many waterfalls to আজি আহিছো আমি কাঠিলাংচুত লগত ফ্ৰেন্ডস সকল আছে দুজন আছে মিজোৰামৰ মোৰ লগত আছে just second this is Thuama I'm come from Mizoram. okay he's from This is my first time and I'm feeling comfort. great this is the first time here in Karbi Anglong to Karbi Anglongৰ পৰা আহিছে Thuama মোৰ লগত আছে বেক সাইড Sangte Trombin so how are you feeling now I'm feeling comfort. you're feeling nice right Nice. and this is my first time. Sangte how are you feeling now I want to go
again here. अगेन ओके दिस इज सांगटे कैसा लग रहा है अच्छा हूँ. अच्छा लग रहा है ना सेनापति केनेकुवा লাগিছে Can you push again? বহুত ভাল লাগিছে Bal. লগৰ আছে আমাৰ অসম আৰক্ষী জিতেন তেওঁ কথা নকয় অ'কে ন' প্ৰব্লেম কাম তো আমি যিটো ৱাটাৰফল আছে ৱাটাৰফললৈ গৈ আছোঁ তো আহক খোজকাঢ়ি যাব লাগিব অলপ আমি য'ত পিকনিক খাইছোঁ তাৰ পৰা অলপ খোজকাঢ়ি যাব লাগিব তো আহক আপোনালোকে নেচাৰ উপভোগ কৰক যিটো ৱাটাৰফল আছে কাঠিলাংচু সেই ৱাটাৰফলটো আমি য'ত পিকনিক খাইছোঁ তাৰ পৰা বহুত ওপৰত আছে তো বিশেষকৈ 1 কিলোমিটাৰমান হ'ব তো আমি ট্ৰেকিং কৰি গৈ থাকিব লগা হৈছে পাহাৰৰ ৰাস্তা বৰ ধুনীয়াকৈ বনাই দিছে ৰাস্তা ব্লক দিয়া আছে তো ভাগৰ লাগিছে খুব তথাপিও এই সৌন্দৰ্যটো উপভোগ নকৰাকৈ যাবলৈ মন যোৱা নাই তো আহক সেই সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ থাকোঁ বিশেষকৈ কাৰ্বি আংলঙত এনেকুৱা ধুনীয়া লোকেশ্যন আছে লাইক ভেলোঘাট মই আজিলৈ যোৱা নাই ভেলোঘাট হওক বা আপোনাৰ এই কাঠিলাংচু হওক তাৰপিছত আপোনাৰ আছে কোকা হওক চিলনীজান হওক এইবোৰ বাকেট লিষ্টত থকা বুলি কয় মোৰ বাকেট লিষ্টত আছে পিছলৈ আহিবলৈ চেষ্টা কৰিম হিল ষ্টেচন খুব ভাল লাগে পাহাৰ খুব ভাল লাগে তো ৱেলকাম টু কাঠিলাংচু ৱাটাৰফল ফিল দ্য ডিভাইন অফ নেচাৰ বুলি এটা কথা আছে যে আপুনি নেচাৰক উপভোগ কৰক কি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত আহিছোঁ আপুনি এই ৱাটাৰফলটোৰ কথা আপুনি ক'বই নালাগে এই ৱাটাৰফলটোৰ কথা চবেই জানে তো আজি ইয়াক উপভোগ কৰিবলৈ আহিলোঁ আপোনালোকক দেখুৱাব গৈ আছোঁ ৱাটাৰফলটো বহুত ধুনীয়া লাগে এইটো বহুত চাউণ্ড মানুহ বহুত আছে আপুনি শুনা নাপাব হয়তো তো welcome to Karbi Anglong and this Katilangshu waterfall. Feel the beauty of nature, feel the divine beauty of nature. So আপোনালোকে waterfall বা ধুনীয়া লোকেশ্যন বুলি ক'লে ধুনীয়া লোকেশ্যন আছে কাঠিলাংচু হওক বা ভেলোঘাটে হওক বা কোকাই হওক বা চিলনীজানে হওক বা অসমৰ যিকোনো প্ৰান্তত থকা এনেকুৱা ধুনীয়া লোকেশ্যন হয় নেচাৰ হয় এই প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰক মজা লাগিছে ইয়াত আহি সৌভাগ্য অনুভৱ কৰিছোঁ বিশেষকৈ চাওক পাহাৰৰ ওপৰৰ পৰা পানী গৈ আহিছে নিজৰাটো খুব ধুনীয়া লাগিছে মই ইয়াত থকা তেওঁলোকৰ পৰা তেওঁলোকৰ এক্সপিৰিয়েঞ্চ মই জানিব বিচাৰিম আহক তেওঁলোকৰ পৰা জানিব বিচাৰোঁ তুমি सांगटेन फ्रॉम इन सांगते फोटो सेशन बाद में अभी बोलो कैसा लग रहा है अच्छा लगता है. अच्छा इज फ्रॉम मिजोरम इज स्वामा एंड दिस इज सांगते कैसा लग रहा है अच्छा लगता है. अच्छा व्हाट यू टेल अबाउट दिस waterfall This is so beautiful. So beautiful and I'm really excited, comfortable. great so he is very excited and he is enjoying the nature of this beautiful Karbi Anglong waterfall Katilangshu কেনেকুৱা লাগিছে চবে ক'ব লাগে জয় অসম কাঠিলাংচুত আহি কেনেকুৱা লাগিছে গ্ৰেট চব আহিব আপোনালোকে আহিব চাবলৈ Never up, never down, never. Like a theme in a song, clever. Feeling high, feeling low. চব আহিব লাগে কাৰ্বি আংলঙৰ দৰে এটা ধুনীয়া লোকেশ্যন বিশেষকৈ কাঠিলাংচুত গাঁৱৰে আৰু ওচৰৰে মোৰ বন্ধুসকলক পাই বহুত ভাল লাগিছে আপোনালোকে অনুভৱ কৰক কেনেকুৱা লাগিছে এবাৰ সকলোৱে কৈ দিয়ক জয় অসম
ব্লগটো চাই কেনেকুৱা পালে যদি ভাল পালে তেন্তে এটা কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব তো ধন্যবাদ থেংক ইউ ফৰ ৱাচিং